বিহুৱে মেইন। এচপি আমি নামানো, বিহু আমাক লাগিব। বিহুতকৈ আমাৰ ডাঙৰ নহয়। এইবাৰ আমাৰ মাঘ বিহুৰ এচপি মই হিমন্তই কৈ আছো বৰ্তমান। এইবাৰ আমাৰ এচপিসমূহ এনেধৰণৰ নাম্বাৰ 1। কোনো ৰাতি 10টাৰ পিছত ভেলাঘৰত থাকিব নোৱাৰিব। যিসকলে যাৰ ঘৰৰ পৰাই বেৰা চুৰ কৰে সিহঁতে 10টাৰ আগত বেৰা চুৰ কৰিব লাগিব। আৰু বেৰা চুৰ কৰা সকলে মুখত মাস্ক আৰু চেনিটাইজাৰ মাৰি বেৰা চুৰ কৰিব লাগিব। এইকেইটা হৈছে আমাৰ মাঘ বিহুৰ এচপি। এই যোৱা 2-3 বছৰৰ পৰা এইটো কৰোণা বুলি ঘৰতে সোমাই থাকিব লগা হৈছেও। এইবাৰ আৰু মাঘ বিহুৰ সময়তো সেইটোৱে হবা পাই না। আৰু কি দেখছে না হিমন্ত আমাৰ কি আছাপি ওলাইছে এগলাখান। যোৱা 2 বছৰৰ পৰা ভালকে আমি এটা উৎসৱ পালন কৰিব পৰা নাই। আৰু এইবাৰ মাঘ বিহুতে কৰোণাটো আহি পালাক। আৰু মামাইটো এচপি কেইটা বিহুৰ পিছত দিব পাৰিলে হয়, ইটাতে গা দিব লগা হৈছে। আৰু এচপিও কি আছাপি দেখা নাই, ৰাতি 10টাৰ পিছত ভেলাঘৰত থাকতে নৰে। আৰে আমি ভেলাঘৰত থাকতে নৰে, বিহু পালন কৰা আছে কি হব। নৰ্মেল মানুহে 1টাত ঘুমাই, বিহুৰ দিনা আৰু আমাৰ 10টাত ঘুমাব নেকি। আৰে উৰুকাৰ দিনা আমি 10টা বজাত ঘৰৰ পৰা ওলাওৱে, মামাই আৰু 10টা বজাত ঘৰত সুৰকিও গৈছে। হায় ৰে হায়, আৰু কিজানি এগিলাখান মাৰাই যাব আন পাৱা কৰোণাৰ আন। কিন্তু বুলি বেলেগ টাইমত কৰোণা নাই, বিহু আহিলে কৰোণা কি বিহু খাবা আহে নেকি, বিহুতে আহি পাই। আৰু কিছুমানে কৈছে সেইটো কথাই হৈ যাব পাৰিব, বিহু খাই কিনে কৰোণা যাবই হ'লে একেলগে মাঘ বিহু খাইয়ে যাব। তেতিয়া মই কিবা কৰোণা কাষত পাৰলো হয়, তাক গলতে মাৰিলো। বাদ দে, প্লেন কৈ লাভ নাই, এচপি আমি নাম ন। বিহুতো শান্তিত খাব নাদে, এচপি আমি নামনেই দে। আৰে বিহুতকে মামা ডাঙৰ নহয়, কাৰণ কিয় জানা না, বিহু একবাৰ বছৰৰ মূৰত একবাৰে হয়, পালিম এই বিহু। আৰু নিউজ কেইটা আছে, এটা সৰু খবৰ পালো তাৰ আগতে মাঘ বিহুৰ আছে। আৰু এটা কথাই যে কেতিয়া নিউজত তুলব, মাঘ বিহুৰ আছে, নতুন চাওঁতে বিৰক্তি লাগি যায়, গম পাইছা না বনাই। এই বাদ দি এতিয়া খংত থাকবে নেকি, বিহুটো আমি পালিম দে। বিহুৰ কাৰণে এতিয়া পুলিচৰ কোব খাম দে, পুলিচহঁতেও গম পাব বিহু আমাৰ কিমান ডাঙৰ এটা উৎসৱ। এচপি আমি নামানো, বিহু আমাক লাগিব। বিহুৱে মেইন, বিহুতকে মামা ডাঙৰ নহয়তো, গম পাইছা না। হয়তো